গুড মৰ্ণিং লগতে কৃষ্ণ। আজি আমাৰ তিনিচুকীয়া জিলাৰ জিলা অধিৱেশন আছে। আমাৰ জিলা নামঘৰ গা ধুই যাব লাগে। আমাৰ তিনিচুকীয়া জিলাৰ শিশুৱাই কল্যাণ সমিতি সাধাৰণ পৰিষদ সভাত সঞ্চালিকা আই প্ৰমুখ্যে আমাৰ জিলাৰ শৰণ সদস্য বা মূলৰ সদস্য বা পৰ্যবেক্ষক আই সভাপতি বা সম্পাদক বা আৰু সমাজ লগতে গৃহখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিহেতু আমাক এই দায়িত্ব দিছিলে, গতিকে আমি আইসকলে এই কৰ্মভাগ প্ৰথমতে গুৰুত্ব দিব লাগিব। আমি সভা সমিতিবিলাকলৈ আহিব লাগিব আৰু সভাত আহি অকল চাই মেলি গুচি গ'লেই নহ'ব। তাৰ পৰা আমি দিনটো সময়খিনি নষ্ট কৰাৰ বিনিময়ত আমি কিবা এটা লৈ যাবলৈ চেষ্টা কৰিব লাগিব। আৰু যিসকলে লৈ যায় সেইসকলে চাব যথেষ্ট আগবাঢ়ি যায়, আৰু যিসকলে গুৰুত্ব নিদিয়ে, সকলোৱে সেইখিনি গুণ আছে কিন্তু গুৰুত্ব নিদিয়ে। তই গুৰুত্ব দিবলৈ আই সমস্তক আমি সেৱা জনাইছোঁ। আৰু আমাৰ যিহেতু আজি আমাৰ তিনিচুকীয়া জিলাৰ অধিৱেশন 10, 11, 12 তাৰিখে আমাৰ মূলৰ যি ভাগ অধিৱেশন আছে, সেই অধিৱেশন ভাগতো আমাৰ এনেধৰণে এভাগ সুন্দৰ সাধাৰণ পৰিষদ সভা হয়। আমি এইকাৰণে আপোনালোকক জনাইছোঁ, বহুতে গুহাৰি পোৱা নাই, কিবা নাজানিব পাৰে, গতিকেলৈ আমাৰ তাতো যথেষ্ট কৰ্ম আছে। আৰু আই সমস্তই এই সভাভাগত মূলতো উপস্থিত থাকিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা সেৱা জনাইছোঁ। আমি পুনৰ অন্যান্য দফাত এইখিনি কথা আলোচনা কৰিম। আজি মই মাত্ৰ আপোনালোকৰ কথাখিনিহে আগবঢ়াই নিছোঁ। আৰু আপোনালোকে নতুন যিসকল জিলাৰ সদস্য, যিসকল আঞ্চলিকৰ সভানেত্ৰী সম্পাদিকা সভালৈ আহিছে, মই তেখেতসকলক চিনাকি কৰি দিবলৈ পাহৰিলোঁ বাৰু। আপোনালোকে সুন্দৰভাৱে এভাগ সভা পৰিচালনা কৰি সভাত অংশগ্ৰহণ কৰি আই সমস্তক আগবঢ়াই নিব বুলি সেৱা ধৰিছোঁ। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই সভাভাগ ইমানতে উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰি সামৰণি মাৰিছোঁ। কৃষ্ণ। সকলো আইলৈ সেৱা ধৰিছোঁ। আপোনালোকেও এই কিতাপ ভাগত লেখা দিব আৰু আজি প্ৰকাশ কৰি উলিওৱা অলপ পিছতে উন্মোচন হ'বলগীয়া কিতাপ ভাগ আপোনালোকে আদৰেৰে গ্ৰহণ কৰি একপি ঘৰলৈ লৈ যাব। খালী হাতে নালাগে যাব, একপি ঘৰলৈ লৈ যাব। সেয়া আমি আমাৰ কিবা পইচা দিবা নেকি স্কেনাৰ পইচা? মই আপোনাক পঠাম। এই ঠুন্দা কওক অকণমান। কৃষ্ণ তিনিচুকীয়া জিলা অধিৱেশনৰ প্ৰথম সাজ। আপোনাৰ ভিডিঅ'ত মই ওলাই থাকোঁ প্ৰায়, দেখে ৰাইজে। কৃষ্ণ, মই এতিয়া ভিডিঅ' অকণমান বনাই দিছোঁ, আপোনালোকে পোৱাই নাই। আমাৰ হেমন্ত বাপ আজি একদম চিনিবই পৰা নাই দেই বাপজনী। খাই কেনেকুৱা পাইছে আমাৰ সিদ্ধ? অঁ, আমাৰ এই বাপক কৃষ্ণ পাব লাগিব, ইউটিউবত চাব, পাই যাব। আপোনালোকে বাই ভনী হয়? ক'ৰ হৈছে? অঁ, ইয়াৰে। অঁ, কৃষ্ণ কৃষ্ণ। কেনেকুৱা পাইছে? বহুত ধুনীয়া হৈছে ন? অঁ, সেইকাৰণে ভাল লাগিছে ন অধিৱেশনত আহি? আৰু মূললৈ যাব নাই? এবাৰ ঘৰত সোমালোঁ আৰু জয়ময়। অঁ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। জয়ময়। অঁ, কৃষ্ণ
নাই খোৱা বুলি ক'ব নোৱাৰিব তাৰমানে কথা এনে মোবাইলটো আমাৰ ফালে দেখুৱালে তাৰপৰা আনি ৰ'ল সি তাত অলপ কৰিবলৈ দিয়ক তাৰপিছতে কৃষ্ণ 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 পাৰিব অলপ বস্তু আমি দিলাম পানী যাওঁটো নাচোন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গেটখন জিলা অধিৱেশনৰ গেটখন বহুতেই ধুনীয়াকৈ বনাইছে বাঁহৰে একদম সম্পূৰ্ণ বাঁহৰে নিৰ্মিত আজি আমাৰ তিনিচুকীয়া জিলাৰ অধিৱেশনলৈ আহি বহুত ভাল লাগিছে মনটো ইমান সুন্দৰ পৰিৱেশ ইমান ধুনীয়াকৈ গেটখন বনাইছে ইফালে মঞ্চ বনাইছে সিফালে ৰন্ধনশালা ইফালে হেল্ল' গাইজ গুড ইভিনিং আপোনালোকৰ ভালনে মোৰো ভাল আৰু চাওক মোৰ লগত আছে আমাৰ তিনিচুকীয়া জিলাৰ সেৱা বাহিনীসকল কৃষ্ণ 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 এয়া আমি তিনিচুকীয়া জিলাত ধুনীয়া লাগিছে কওকচোন আপোনাৰ কেনেকৈ লাগিছে অধিৱেশনত আহি কিনি বহুত ভাল লাগিছে
কৃষ্ণ মোক এৰি থৈ গ'ল ৰাম ৰাম কৃষ্ণ বৈ কোঠালৈ গ'ল দ্বাৰকাৰ কি গতি হ'ল Hari Ram Krishna Nandar grihe damar hoila koliya kana Ram Ram Henu saru Muruli Baja Krishna Pani onar solere O Radhe Ma Ram Ram Krishna